দাদা আপুনি ক'ব নেকি বৰ্তমানে কিয় দাড়ি নহা হ'ল বা আপোনাৰ দাড়িখিনি কিয় নহা হ'ল? হয়, দাড়ি নহা কাৰণটো হ'ল এই ভগৱানে এটা সময়ত দাড়ি ভগাইছিল মানুহ সৃষ্টি কৰাৰ সময়ত হা। তাৰপিছত দাড়ি ভগাওঁতে এই আমাৰ বড়ো কছাৰীবিলাক মদ খাই বহি থাকে। হয়, মদ খাই বহি থকাত তাৰমানে অৱহেলাত তাৰমানে এই যামেতো ভগৱানে দাড়ি ভগাইছে ভগৱাৰ ক্ষেত্ৰত ৰহ এতিয়া যাম তেতিয়া যাম কৰি পেলাই থাকি গ'ল। অলপ দেৰি হ'ল আৰু কিহৰ কাৰণে থাকি গ'ল ন মানুহজন? এই মদ খাই পেলাই মদ খাই পেলাই তাৰপিছত এই মুছলিম আৰু এই পাঞ্জাবীটো মস্ত সাংঘাতিক বস্তু। পাঞ্জাবী আৰু মুছলিমে একেলগে গ'ল সিহঁতক তাৰমানে বেছিকৈ দিলা দাড়িটো বেছিকৈ দিলা। হয় হয় হয়, বেছিকৈ দি পেলাই সিহঁতে তাৰমানে এইবিলাকত ইমান থাকি নহয় পাঞ্জাবীৰ। হয় হয় হয়, সেইটো কাৰণে সিহঁতে বেছি পালা। আমাৰ কছাৰীবোৰৰ কাৰণে কছাৰীবোৰক কি হ'ল জানা লাষ্টত গেল। হয়, তেতিয়া ভগৱানৰ তাত দাড়ি নাই অলপমান আছিল কমকে তেনে হৈছে ন কমকে থকা ক্ষেত্ৰত এতিয়া যাই পাওঁতে ভগৱানে আমাক দাড়ি দি ভগাইছে যেতিয়া আমাক দাড়ি দি তেতিয়া ভগৱানে ক'লা কি এতিয়াতো দাড়িটো বেছি নাই অলপহে আছে। হয়, এটা কাম কৰোঁ হয়, দাড়িখিনি মই গোটাই পেলাই দিওঁ পেলাই পেলাই তহঁতে ক'ত ক'ত পাৱা ক'ত নাপা এইটো বদলাই ল'বি। হয় হয়, পেলাই দিলা দাড়িটো ভগৱানে হয়, চিটাই দিলা। হয় হয়, তাৰপিছত এতিয়া কি কৰিব উপায় নাই। হয়, এই গাছে গাছে লাগি আছে ক'ৰবাত মাকৰা জালত লাগি আছে এই সেইটোৱে এই আমাৰ মানুহবিলাক ক'ৰবাত এনেকুৱা কৰি পেলাই এনেকৈ লগাই ল'লা এনেকৈ লগাই ল'লা এনেকৈ লগাই ল'লা এই ঋতুৰ কাৰণে দাড়িটো তাৰমানে আমাৰ কম হৈ গ'ল। এনেকুৱা অৱস্থা আমাৰ কছাৰী মানুহখিনি ন। কথাটো সেইটোৱে। ঠিক আছে বাৰু, আপোনাৰ লগত কথা পাতি ভাল লাগিলে। আমাৰ কিয় দাড়ি নহ'ল আজি সমাধানটো পালোঁ। য়েছ অ'কে, ধন্যবাদ আপোনালৈ।